হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল মহম্মদ মাঝি ব্লগছ। নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ নাহৰকটীয়া কলীয়াপানীলৈ। গতিকে আপোনালোকো লৈ যাওঁ, ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টা দুটা লেংগুৱেজে ব্যৱহাৰ কৰি আদিবাসী আৰু আছামিজ। আমি এইকেইজন বন্ধুৱে মিলকে যাই आज अधिवेशन पाँव अवस्था में मानू बहुत भीड़, रास्ता में मानुष बहुत दूर से फाइनली आगे पहुँच गई कलियापानी रांगली पथार। এটা ফ্লেগ হোষ্টিং কৰা জেগাত লাগে শংকৰী সংঘকে, আৰু আজি হিয়া 54খন ডিষ্ট্ৰিক্টে অংশগ্ৰহণ কৰি বুলি গম পোৱাইহে। আৰু 54খন ডিষ্ট্ৰিক্টে ফ্লেগ হিয়া হোষ্টিং কৰা है। और मेन फ्लैग होस्टिंग स्तंभटा में है सबसे ऊपर में। फाइनली हमने आगे पहुंच गए शंकरदेव संघर 91 वार्षिक अधिवेशन में रांगली पथार। रांगली पथार के परिवेश देखा भल लगे, सभी देखा आशा थकले गति केतना देखाई पड़े बहुत डाঙर एरिया माने बहुत मानुष श्रीमंत शंकरदेव संघर मुख्य उपदेष्टा मूल स्टेज पर बहुत बढ़िया से देखा, सामने से देखा नहीं पर पीछे सामने से देखा हमने गोटे घूरी लेती फास्ट तो हमको दिखाती है। पोखरी में धुनिया से गजेंद्र उपाख्यान हिसाब माने हाथी जो घड़ियाल पुखुरी में धुनिया से हाथी और घड़ियाल आए। এটা কিবা গজেন্দ্ৰ উপাখ্যান বুলি কোৱা হলা। আৰু চাৰিওদিশে ৱাৰ্ল্ডে में देखिए कि ধুনীয়াকৈ নেচাৰেল দৃশ্য কেনে আৰ্ট কৰা है। খুব সুন্দৰ এটা পৰিৱেশ আহে। আৰু ঘড়িয়ালটাকে হাতীটাকে চাবি আহে যেটা আগের দিনে আমি বুৰঞ্জী में পাইহি ধৰ এটা গজেন্দ্ৰ উপাখ্যান খুব সুন্দৰ এটা। সম্পূৰ্ণৰূপে অধিৱেশনস্থলীটো বহুত ডাঙৰ আহে। মোৰ কেমেৰামে যিহেতু কভাৰ কৰি নাই পাৰি গোটেইটা মানে ইমান ডাঙৰ আহে। গতিকে মই খুব চমুকে ভিডিঅ'টা মই দেখাতো এইগুলা সব প্ৰতিনিধি শিবিৰ বিভিন্ন ধৰণৰ শিবিৰ আহে। আৰু ওটা হৈছে মেইন ষ্টেজটা যে দেখাতে নালাংবাটা তাৰ ওপাৰো বহুত ডাঙৰ আহে, গ্ৰন্থ শিবিৰ আহে, প্ৰদৰ্শনীস্থল আহে, বহুত ৰকম আহে মানে। গতিকে সব চমুকৈ মই দেখাইলে চেষ্টা কৰিলোঁ। আমি বৰ্তমান এখন গ্ৰন্থমেলা শিবিৰ में ঢুকতে গ্ৰন্থ দেখাতে গ্ৰন্থমেলা दुकान पड़ा है, प्रदर्शनस्थली है। घूर के हमने भूख लग गई लेकिन हम डायरेक्ट कैंटीन में ढुक थी। बाहर से कैंटीन देखा कि 20,000 मानुष एके खाना से कैंटीन लगे। मैं कोनोदिन ना देखा आज बर्तमान डांग खाना खाई खाना खा हो गया। हमने बाहर दिया কিন্তু খানার ভিতরে বিরাট ডিসপ্লিন, খুব ধুনিয়া একটা বাতাবরণ আছে। জানা যে নকল্পতরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই নাই নাই। এটা উৎপক্ষী লাগে কিয়ান আৰু তাৰ মাক বিনাও আহে, পোৱালিটাও আহে। বহুত মানুহ যদি মানুহ লৈ প্ৰচেছন কৰি আহি আছে তেওঁলোকে।
অৱস্থানস্থলী से घर দিয়ে ৰাওনা হ'লোঁ গতিকে বিশেষ একো লোৱা নাই হ'লে জাষ্ট গড় থৈ খলোৱা হ'লে অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়াকে নাহৰৰ নিৰিবিলি ছাঁ এই কিতাপে আকৌ লোৱা হ'লে বাকী চবেই লগৰ কিতাপে ল'লে ভাল লাগিলে আগে फिर हमने की दोस्ती सब अरे सब हम जैकेट सैकेट हेलमेट से धर धर के सब घोड़ी और रावना होती लगा से हम डायरेक्ट जहाँ बाइक रखे वहाँ जाते हैं फाइनली हमने এখন বর্তমান ঘটি যাচ্ছি এটা বর্তমান রাজগড় টাউনে চা চা খাই তামোল চামল খালি আর বর্তমান ঘরলে যাওয়া যদি ভিডিওটা দেখবা ভাল লাগলে লাইক কমেন্ট আর শেয়ার করে দেবা আর ভিডিওটা ইয়ে সমাপ্ত করা তো বাই বাই।